10টা পটল আৰু 3-4টা মান পিঁয়াজ ভালকৈ ধুই লৈ তাৰপিছত একে সমান জোখত পটলটো কাটি ল'ব। পিঁয়াজকেইটা ধুই লৈ ভালকৈ কাটি মিক্সিত পিহি ল'ব আৰু লগতে কেইটামান কেঁচা জলকীয়াও দি দিব। জিৰা গুড়ি মই এচামুচ লৈছোঁ। তাৰপিছতে আপুনি গেছ অন কৰি 1 লিটাৰমান পানী গৰম কৰি নিমখ এচামুচমান দি দিব। তাৰপিছত এই কাটি থোৱা যিখিনি পটল আছিল সেই পটলখিনি দি দিব। পটলখিনি সিজিছেনে নাই আপুনি দেখিব। পটলটো চুই চাব, যদি পটলটো সিজিছে আপুনি পটলখিনি টুকি পেলাব পানীৰ পৰা। কেৰাহীখন গৰম হোৱাৰ পিছত আপুনি যিকোনো তেল দিব পাৰে, মিঠাতেলো দিব পাৰে বা ৰিফাইন তেলো দি আপুনি ঘিউ এচামুচ দি দিব। গৰম হোৱাৰ পিছত আপুনি পিহি থোৱা যিখিনি পিঁয়াজ আছিলে সেই পিঁয়াজখিনি আপুনি দি দিব। পিঁয়াজখিনি অলপ সময় ভাজিব লাগিব। যেতিয়া পিঁয়াজৰ সেই কেঁচা গোন্ধটো নাইকিয়া হৈ যাব আৰু পিঁয়াজখিনি অলপ বাদাম বৰণীয়া হ'ব, তেতিয়াহে পিঁয়াজখিনি আপুনি খোৱা বুলি দেখিব। মোৰ পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই পটলখিনি ঢালি দিলোঁ। এতিয়া পটলখিনি অলপ সময় ভাজি লওঁ। মই গুড়ি কৰি থোৱা জিৰা গুড়িকণ দি দিলোঁ। আৰু নিমখ সোৱাদ অনুযায়ী দিলোঁ। এতিয়া অলপ সময় পটলখিনি ভাজিবৰ কাৰণে মই ঢাকনাখন দি দিলোঁ।
মোৰ পটলখিনি ভজাৰ হৈ গ'ল। এতিয়া মই গাখীৰ আধা লিটাৰ দি দিলোঁ। মই গৰু গাখীৰ ইউজ কৰিছোঁ, আপুনি পাউডাৰ গাখীৰো ব্যৱহাৰ কৰিব পাৰিব। এয়া হৈয়ে গ'ল মোৰ ভজা। এয়া আপুনি দেখিছে, যেতিয়া মানে অলপ ডাঠ আহিব, গ্ৰেভিটো আহি পৰিব, পটলৰ লগত লাগি যাব, তেতিয়া আপুনি হ'ল বুলি ভাবি আপুনি নমাই থ'ব পাৰিব।